হয়, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি কেন্দ্ৰীয় সমিতি আৰু সমূহ জিলা সমিতিৰ সহযোগত আজি ছচল গুৱাহাটীত আমি ধৰ্মঘট কাৰ্যসূচী আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমাৰ দীৰ্ঘদিনীয়া দাবী আৰু এই দাবী হ'ল আমাৰ জনজাতিকৰণৰ দাবী। আৰু বিজেপি চৰকাৰখনে যেতিয়া 2014 চনত বিজেপি চৰকাৰ আহিছিলে তেতিয়া তেওঁলোকে কৈছিলে যে 6 মাহৰ ভিতৰতেই আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব। আৰু এই কথাখিনি কৈয়ে তেওঁলোকে ৰাজগাদীত আহিছে, অসমত চৰকাৰ বনাইছে। ইয়াৰ পাছত আমি বাৰম্বাৰ অসমৰ বিজেপি চৰকাৰখনক আমি দাবী জনাই আহিছোঁ যে আদিবাসীসকলক জনজাতিকৰণ দিব লাগে, কিন্তু চৰকাৰখনে প্ৰত্যেকবাৰ এই জনজাতিকৰণৰ বিষয়টোক লৈ পেলাই মানে এটা ঠগ প্ৰবঞ্চনাৰ প্ৰকাৰে গৈ আছে। আমি জানো যে 2019 চনত ৰাজ্যসভাত এখন শ্বেডিউল ট্ৰাইবছ অৰ্ডাৰ এমেণ্ডমেণ্ট বিল উত্থাপন হ'ল আৰু এই বিলখনতে স্পষ্টকৈ লিখা আছে যে 6 জনগোষ্ঠীৰ লগত আদিবাসীসকলৰ 36টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি তেওঁলোকক শ্বেডিউল ট্ৰাইবছ অৰ্ডাৰ এমেণ্ডমেণ্ট মানে শ্বেডিউল্ড হিচাপে তেওঁলোকক এনলিষ্ট কৰিব লাগে বুলি লিখা আছে। তাৰ পাছত 2019 চনৰ পাছত যি অসম চৰকাৰৰ যি কাম কৰিব লাগিছিলে, বিজেপি চৰকাৰখনে যি কাম কৰিব লাগিছিলে সেই কামখিনি তেওঁলোকে নকৰি এই ইলেকশ্যনৰ আগমুহূৰ্তত আপোনালোকে গম পায় যে ইলেকশ্যনৰ আগমুহূৰ্তত তেওঁলোকে গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ এটা ৰিপৰ্ট বনাইছে আৰু গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্টত তেওঁলোকে 6 জনগোষ্ঠীৰ লগতে আদিবাসী 4 জনগোষ্ঠী অলপ জনজাতিকৰণ দিব লাগে বুলি তেওঁলোকে কিছুমান কথা উল্লেখ কৰিছে। কিন্তু এই গ্ৰুপ অফ মিনিষ্টাৰৰ যি ৰিপৰ্টত স্পষ্ট নাই যে আদিবাসীসকলৰ কিমানটা জনগোষ্ঠীক জনজাতিকৰণ দিয়া যাব বুলি কোনো স্পষ্ট নাই। বৰঞ্চ ইয়াত স্পষ্টকৈ লিখা আছে যে আমাৰ যি জনগোষ্ঠীত এতিয়াও 35টাকৈ অধিক OBC কেটেগৰীত এতিয়াও মানে অন্তৰ্ভুক্ত হোৱা নাই, সেইখিনি যেনিবা এতিয়ালৈকে অন্তৰ্ভুক্তই হোৱা নাই। তো কথাবিলাক বহুত স্পষ্ট নহয় এই গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ ৰিপৰ্টত। সেইকাৰণে আমি অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে যিয়ে কৰক আমাৰ ক'বলৈ একো নাই, কিন্তু 2026ৰ যি এছেম্বলি ইলেকশ্যন আছে, এছেম্বলি ইলেকশ্যনৰ আগে আগে আদিবাসীসকলৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। যদি নকৰে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু অসমত আদিবাসীসকলে বিজেপি চৰকাৰক নিশ্চয় দিব।